1863 চনত ইংলেণ্ডৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল হেনৰী ৰয়ছে। কিশোৰৰ আগতেই তেওঁৰ জীৱনত দুখ দুৰ্দশাই স্থান ল'লে। মাত্ৰ 4 বছৰ বয়সতে পিতৃৰ ব্যৱসায় নষ্ট হ'ল আৰু পৰিয়াল দেউলীয়া হ'ল। 9 বছৰত পিতৃৰ মৃত্যু ঘটিল। মাতৃয়ে গৃহকৰ্মী হিচাপে কাম আৰম্ভ কৰিলে আৰু সৰু হেনৰীয়ে সংবাদ বাহক, গেছুৰী আৰু বাছলিয়া কাম কৰিলে। 14 বছৰ বয়সত এজন দূৰৰ আত্মীয়ে ৰয়ছক ৰেলৱে কৰ্মসেৱাত যোগ কৰাই দিলে। তাত 3 বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ মাজেৰে তেওঁ কাঠকৰ্ম, গণিত, মেকানিক আৰু ইলেক্ট্ৰিকেল জ্ঞান আহৰণ কৰিলে। 17 বছৰতে পূৰ্ণাংগ মেকানিক হিচাপে পৰিচিত হ'ল। 21 বছৰত এজন ইঞ্জিনিয়াৰিং কোম্পানীত যোগ দিলে। কিন্তু কোম্পানী বন্ধ হোৱাৰ উপকূলত থকাৰ সময়তে হেনৰীয়ে নিজৰ পিন্ধা L-20 লৈ F.H. ৰয়েন্স এণ্ড কোম্পানী নামেৰে এটা সৰু উদ্যোগ আৰম্ভ কৰিলে। ইলেক্ট্ৰিক ফিটিং, বাল্ব ধাৰক, ঘড়ী মেৰামতি যি পোৱা যায় সেই কামত হাত আজমাইছিল। 1901 চনত বিদেশী কোম্পানীবোৰ ব্ৰিটিছ বজাৰত আহি পৰাৰ পিছতেই ব্যৱসায় সংকটত পৰিল। কিন্তু এই সংকটেই হেনৰীৰ মনত নতুন বৃদ্ধি জন্মাই দিলে। নিজৰ ডেকাউভিল গাড়ীৰ বিভিন্ন ত্ৰুটি দৃষ্টিগোচৰ কৰি গাড়ী উন্নত কৰাৰ সংকল্প ল'লে। অৱশেষত 1 এপ্ৰিল 1904 তাৰিখে তেওঁ তৈয়াৰ কৰা প্ৰথম গাড়ী সফলভাৱে ৰড ষ্টেটছ পাৰ কৰিলে। এই সময়তে চাৰ্লছ ৰলছ, যি গাড়ী ৰেচিং প্ৰেমী বাণিজ্যবাই আছিল, হেনৰীৰ সৈতে হাত মিলালে। দুয়ো একেলগে 1906 চনত ৰলছ-ৰয়েন্স লিমিটেড প্ৰতিষ্ঠা কৰিলে। তেওঁলোকৰ চিলভাৰ ঘোষ্ট বিশ্বব্যাপী উৎকৃষ্টতা, নীৰৱতা আৰু স্থায়িত্বৰ বাবে খ্যাতি লাভ কৰিলে। বিশ্বযুদ্ধৰ সময়ত ৰলছ-ৰয়েন্স বায়ু ইঞ্জিন তৈয়াৰ কৰি ব্ৰিটিছ বিমান সেনাৰ শক্তি বৃদ্ধি কৰিলে। আজিও ৰলছ-ৰয়েন্স নামে শ্ৰেষ্ঠত্ব, মানদণ্ড আৰু নিখুঁত দক্ষতাৰ পৰিচয়। এই গল্পটো আমাক দেখুৱায় দুখৰ পৰা ওলাই অহা মানুহৰ দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বিশ্বমানৰ সৃষ্টি কৰিব পাৰে।